हेलो गाइस वेलकाम जनाइছোঁ মই এছবি অফিচিয়েল গোলাঘাট চেনেললৈ। আজি মই আপোনালোকক বেলেগ এটা দেখুৱাব বিচাৰিছোঁ। বিশেষকৈ কি হৈছে মানে আমাৰ বৰষুণৰ বতৰৰ কাৰণে বহুত দিন হৈ গ'ল মই কোনো ধৰণৰ ব্লগ দিব পৰা নাই, কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই আৰু বাহিৰত যাব পৰা নাই। তো যিহেতু আজি আমি ঘৰৰ ভিতৰৰ পৰাই ভাবিছোঁ কিবা এটা ভিডিঅ' দিওঁ বুলি, আৰু আমি এটা আজি ব্লগ নহয়, আজি বেলেগ এটা ভিডিঅ' বনাব লৈছোঁ। আৰু ভিডিঅ'টো নকওঁ কি কৰা যাব, আপোনালোকে গৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা হৈছে আপোনালোকে কি কৰে ছাবস্ক্ৰাইব নকৰে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত শ্বেয়াৰ অকণ কৰি দিব, যে আপোনালোকৰ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু কমেণ্টৰ পৰা আমি উৎফুল্লিত হৈ আৰু ভিডিঅ' বনাব চেষ্টা কৰোঁ। আৰু আহকচোন বাৰু আমি কি কৰোঁ। আজি ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিব বিচাৰিছোঁ, স্কিপ নকৰিব পিছে। আজি থাকিব মেগী চেলেঞ্জ, আৰু মেগী চেলেঞ্জ এনেধৰণৰ হ'ব, আমাৰ দুটাৰ মাজত হ'ব। যিজনে হাৰিব হৰাজনে 500 টকা জিকাজনক দিব লাগিব, আৰু তেনেকৈ ধৰণৰ। আহকচোন আমি আজি মেগী চেলেঞ্জৰ ভিডিঅ'টো আমি সম্পূৰ্ণকৈ চাওঁ, আৰু আজি কি কৰা যায়। আপুনি জিকে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, তেতিয়াই গম পাব 500 টকা মই পাওঁ নে ইয়াক দিবলগীয়া হয়। ষ্টাৰ্ট কৰিছোঁ। কমপ্লিট কৰিব লাগে, আৰু কোনে কমপ্লিট কৰিব তাৰ এটা সময় দিয়া হ'ব 1 মিনিট। 1 মিনিটৰ ভিতৰতে আমি খাই শেষ কৰিব লাগে। এতিয়া মই সময় ষ্টাৰ্ট কৰিম, আৰু সময়ত ওলাব, কোনে 1 মিনিটত শেষ কৰিব পাৰে। ষ্টাৰ্ট কৰিছোঁ এতিয়া। যিহেতু এটা বৰষুণ বতৰ, কোনো কাম বন যোৱা নাই, এতিয়া কি কৰিম আৰু 500 টকা ইয়াৰ পৰা লোৱা হ'ব। এতিয়া 500 টকা যি কি খোৱাত মই পাকৈত আছোঁ, গমেই নাপায়। আপোনালোকক পাম চেলেঞ্জ লগাব আহিছে। মেগী কেনেকুৱা লাগিছে? उसका झुकेगा नहीं, विश्व रुकेगा नहीं, সেইকাৰণে মই কওঁ খতম। এতিয়া 500 টকা পালোঁ। কমেণ্ট কৰি জনাব কাৰোবাক কিবা লাগে যদি, কিবা খাব লাগে যদি, মই গুগল পে' কৰি পঠাই দিম, আৰু নাম্বাৰটো পঠাই দিব কমেণ্টত। 500 টকা দিব। এতিয়া দিব নিদিয়ে যাম ক'ব পৰা নাই দেই, দিম বুলি কৈছিলে, টেঙা নিদিলে কৈছে। মোবাইলটো মোৰ ওচৰতে আছে, গুগল পে' কৰি লৈ ল'ম এতিয়া।
খাই হৰা পাতি দিছে মাৰি দিওঁ আৰু প্ৰথম ইমান দেৰি খাইছোঁ অলৰেডি মই দেখিলোঁ আপোনালোকৰ আগফালে মই দিম কেনেকুৱা হৈছে মেগীটো বাৰু কমেণ্ট কৰি জনাব দেই নবনালে গম পাম বেয়া হৈছে এতিয়া মই গুগল পে' খোলাম গুগল পে' অ'পেন অন কৰিলোঁ এয়া 500 টকা ল'লোঁ চাই লওক ভালকৈ অহা নাই দেখিছে 500 টকা ল'লোঁ লৈছোঁ এতিয়া গতিকে হ'ব আৰু ইমানটো নকৰোঁ আৰু বিশেষকৈ এতিয়া আপোনালোকে যিমান ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব কমেণ্টতো জনাব আৰু যিবোৰ নতুনকৈ আহিছে মোৰ চেনেলত তো ছাবস্ক্ৰাইব কৰি থৈ যাব ইগন'ৰ নকৰিব ইমানটোকৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু বিশেষ একো নকৰোঁ পৰৱৰ্তী সময়তে মই বাৰু এনেধৰণৰো ভিডিঅ' দি গৈ থাকিম নতুন নতুন ব্লগ আহিব আপোনালোকে ভিডিঅ'বিলাক চাব ন'টিফিকেশ্যনটো অন কৰি থ'ব ইমানে ক'লোঁ ধন্যবাদ জয়